ক'ত যাই আছো? ক'ত মানে আমি বৰ্তমান যাই আছো বৰপেটা। বৰপেটা বিলতদাৰী হাতী বুলি কয়। গাড়ী মাৰুতি ছাৰ্ভিচিং চেণ্টাৰত মানে গাড়ীখন অলপ আমাৰ মাইলেজটো কম দেখাই আছে। এতিয়া যাওঁ, ইমান দেৰি হয় গম নাপাওঁ বাৰু। দুপৰ বেলা আহিলোঁ, এতিয়া প্ৰায় 1:37 PM চলি আছে, মানে দুপৰীয়া হ'ল। ভাত পানীটো খোৱাই নাই, চাই লওঁ কিমান দেৰি লাগে। বেছি দূৰ নহয় বাৰু। বৰষুণটো কিন্তু ভাল টাইমত দিছে না? বৰষুণ সুন্দৰ। কি কিবা কবি? এনেই নৰ্মেল কিবা নহয়, নিতু এটা কথা এই এইফালে আছোন কেমেৰা কৰা। বেলেগ যি কি নহওক, তোৰ মাইনা হৈছে, মাইনাক যদি হৈছে তই লিখি ৰখ কবা নাগে। মাইনাটোৰ নাম কি? নাম কি আছে? সি নাম সুধিছিল হা, অমুকটো আখৰ মই তাৰ নাম দিছিলো। কি বা নাম ৰাখিল কোৱা নাই কিন্তু আমাক। নামটো কাব্যশ্ৰী। লিখিত মাৰ নাংগেতো কাব্যশ্ৰী নাথ। একমাহ হ'ল না? 18 তাৰিখ নেকি? আজি যে সি যে আমাৰ লগত যে আহিছে, সিটো ঘৰত কৈ অহা নাই। ঘৰত কৈ নাই যাই পেলাই এতিয়া প্ৰভু ঈশ্বৰে জানে কেনেকে বাচে। এনে মই শুনছো বিয়া পতা মানুহবিলাকে বোলে টিভিৰ মাইৰত থাকি থাকে, ঘৰত টাইমত নাচাবলি নাই। মাইন নাখাৰো এটা ভাল উপায় আছে, যাই কি কাপোৰ চাপোৰ থাকিলে পটাপট ধুলি হ'ল। বাচন চাচন যদি বাহিৰত এনে কাপোৰ চাপোৰ ধুই দি পাইছা না? নাই মাইচাৰ খাই পাইছা নাই? মানে মৰমত চলি আছে নেকি সংজ্ঞা? তো সেইটো যা নিতুই এটা কথা কোৱা উঠছি, যোনগিলাখানে বিয়া পতা নাই, বিয়া নপতা মানুহবিলাক কৈছো, নিতুই কৈছি বোলে সংজ্ঞাৰ বিয়া নপতা মানুহ নহয়, বিয়া পতাৰ পিছত মানে কি এইটো বহুত মৰমত চলবা পাৰি ন। হেলম তুই যি কলি বোলে তোৰ প্ৰেম নহকে ব্ৰেকআপ হৈছে, অলপমান বুজি কবি নেকি? মানে বুজি নাপালো, প্ৰেম নহকে ব্ৰেকআপ চেপ্টাৰটো কি? কথাটো হ'ল কি, দূৰৰ পৰা চাই থাকোতে গেল। কেইবছৰ চালি? চালো বহুত, মোটামুটি 3-4 বছৰ মান হ'ব চাগে, মনত নাই। 3 বছৰ ধৰি তুই চাইয়ে আছা? চাই আছো, জানো তোৰ ব্ৰেকআপ, কিন্তু ৰিয়েকশ্যন একো নাথাকে। ফাইনেলি আজি এটা খবৰ পালো যে আচ্ছা, একো নহয় একো নহয়, বহুত পাবি জীৱন বাটত, তই বহুত মানুহ লগ পাবি। কোনোবা নহয় কোনোবা এটা মাছৰ কাটা লাগা দি গলত লাগব, টেনশ্যন ল'ব নালাগে। বেলেগ যি নহওক, আমাৰ এইটো গুৱাহাটী টু বৰপেটাৰ ৰোড, ৰাস্তা বহুত খাল আছে না, খালত ৰাস্তা আছে, ধৰবা খালৰ মাজে মাজে ৰাস্তা বহুত বেয়া বৰ্তমান পৰিস্থিতি, ৰাস্তাৰ বহুত বেয়া। তো আমাৰ মামুক এটাই কথা কম, ৰাস্তাটো সোনকালে বনাই দিয়ক, নহ'লে ৰাস্তাৰ কাৰণে আমাৰ দৌলাহালৰ মানুহক আপি নেদেখোঁ। বেলেগৰ মানুহ এটাই কয় তোমাৰ ৰাস্তা বেয়া, আপিটো নেদো দেই, বেয়া লাগে। আৰু কিমান দূৰ? আৰু প্ৰায় 5 কিলোমিটাৰ। 5 কিলোমিটাৰ চলো, 10-15 মিনিট লাগব। 5 কিলোমিটাৰ চলো। ৰাস্তাটো আহি বৰ ভাল লাগে। ৰাস্তাটো বৰ্তমান ভাল লাগি আছে, কাৰণ কি দুই চাইডে গাছবিলাক অলপমান ভৰি ভৰি উঠিছে, মাজে মাজে গাঁটা গাঁটা থকা, সেইটো অলপ বেয়া। বাকী এনেকৈ মাজে মাজে ৰাস্তাইদি কুকুৰ চুকুৰ আপ ডাউন কৰি থাকে, সেইকাৰণে অলপ অশান্তি মাৰি আছে। কিয় নহয়, তইতো অহা কথা নাছিলো আৰু বৰপেটা অলপ তোৰ কাৰণে দূৰ হৈ যায়, আহিম বুলি ভবাও নাছিলো। আহি পেলাই মনে মনে চিন্তা কৰি আছে, কেইখন বা বাচন থৈ দিয়ে। ঘৰতে বাচন ধুব লাগিব নেকি? কাপোৰ থৈ দিয়ে, বাচনটো ধুব নালাগে, মুখখন ফুলাব অলপ। মনত ডাউট হৈছে নেকি আজি? ঘৰত ইমান দূৰ আহিলো, ঘৰত নকৰে, কি কয় কি নকয়। আমাৰ চুকতে এটা অনুষ্ঠান চলি আছে। অনুষ্ঠান এটা চলি আছে আমাৰ তাতে, কৈ দিনি তো কওঁ। আজি আমাৰ চবৰিবাৰৰ গোপাল থানৰ মানে আজি চলি আছে, মন্দিৰটো আছে, মানে মন্দিৰটো নতুনকে বানাই পেলাই লৈ যাব না। আমি
অনুষ্ঠানটো এৰি কিনে সেইটো এটা অলপ মোৰ বেয়া লাগি আছে মানে এইখিনি সময়ত আমি অলপ থাকিব লাগিছিল পাৰালৈকে থাকলো বাৰু এতিয়া এইটো আছো আমি আছো নাথাকা আমি ৰাতিপুৱা 7টা বজাৰ পৰা কালি ইয়াৰ পৰা যেতিয়া গুচি যাম এইটো কামটো ৰৈ যাব চবখিনি কৰোঁ আকৌ আৰু দিনৰ এইখিনি সময়ত নাই আকৌ সন্ধিয়া যেতিয়া আমাৰ নাম প্ৰসংগ চলিব নাগাৰা নাম থাকিব কৃষ্ণ জন্মাষ্টমী না সেইকাৰণে গৰুগিলা অলপ নাই কিনি থাকো এইটো আমাৰ আনকাট ভিডিঅ' এইটো কোনো কাট নাই যাই যে কৈছা তুমি কিবা ভুলতো কিবা কৈছা এতিয়া একো আই এম চৰি কিন্তু কাটা কাটি নাই ভাই যি আছো আমি সেনেকুৱাই আমি পানীৰ নিচিনা যাই আছো দেখাম আৰু পিছত অলপ পাৰ্চনেল কথা আজি পাতি ল'ম নাই ৰ পাম আৰু যাই আছো ইমান ডাঙৰ ৰাস্তাটোতো ই মানে পাঁচ নাই 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 একদম নাথাকে ৰবিবাৰে পিছফালেদি যাব লাগিব আগৰ এখন মনত আছে শনিবাৰে যাব লাগিব গখীৰ শিখৰ কবি নে গখীৰ কাবি শিখৰ নেপালী বিলাকে ইনকে কয় ন গখেৰ লাগে গখেৰ কি কৰে চি দিবা যাবি দেখা শুনচোন দেখা শিখৰ মানুহৰ মানুহ খায় কিন্তু বহুত বেয়া খাব নালাগে কি লেখা আছে চাচোন কি বুলি লেখা আছে ইয়াতে লেখা আছে স্বাস্থ্যৰ কাৰণে হানিকাৰক উপকাৰিতা প্লাছ খতৰনাক ৰাতিপুৱা উঠি পেলাই বিছনাৰ পৰা উঠি পেলাই শিখৰ খাবা নেকি দাঁত চাবা হ'ব নালাগে খাবা এনে কৈছোঁ ধেমালি কৈছোঁ বেয়া কথা মই নাখাওঁ কিন্তু শিখৰ সঁচাই নাখাওঁ বাকী মিছা কোৱা নাই দাড়ি কাটব লগা হৈছে ন দুৰ্গা পূজাত কাটব লাগে দৌৰটো কৰি দিবা কি কৰি আছা ই মুটি আহিলি কিবা কবি নেকি নাই মই বোলো কি কৰি আছা এইটো কিবা অলপ হাই কাটটা লৈ আছোঁ তো আমি যাই আছোঁ বৰ্তমান কিমান টাইম লাগিব আৰু নীলমা যাই পেলাই ভালকে গেলি আধা ঘণ্টা বেয়াকে গেলি 15 মিনিট আচ্ছা কি কৈছিলি তই যে ক'লে কিবা ভালকে গেলি নহয় লাহে লাহে যদি আৰামত যাওঁ আধা ঘণ্টা লাগে আৰু এনেকে মানে হাপৰ নিচিনা এনেকে গেলি 10 মিনিট 15 মিনিট নিতুই কেনেকে যাতো বিচৰা মই তুই কেনেকে বিচৰা যাতো ই ভালকে যাতো বিচৰা না বয়া যাতো বিচৰা কিন্তু এটা কথা আছে দূৰ হওক দুৰ্গতি নহয় 26 কিলোমিটাৰ 15 মিনিট মানত যাই পাইছিলো না এতিয়া যাওঁতে 26 কিলোমিটাৰ 15 মিনিটত দিছে কোনে চলাইছিল নো গাড়ীখন কোন কুকুৰে আছে এটা বগা চাৰ্টাৰে কুকুৰে আগতে লাইচেন্স খান দেখো চাও আপনার মোটামুটি আজ 9-10 বছর হল তো কারবার যদি ড্রাইভার লাগে কন্ট্যাক্ট করবো মই নাম্বারটো দি দিম ইয়াত মই বগা কৰিব পাৰোঁ কিজানি মাগুৰ এই নলবাৰীৰ এটা কোনোবা আপুনি কৈছিল ন ক'লা ল'ৰা ভাল লাগে বুলি গীতাঞ্জলি পাঠক মই নাজানো চিনি নাপাওঁ এনে শুনছোঁহে ইনষ্টাগ্ৰাম কণ্টেক্ট কৰি দিম ৰ তো আমি যাই আছোঁ বৰ্তমান এই আমাৰ নীলমে গাড়ী চলাই আছে ঘৰত যাই আছোঁ ঘৰত আমি ইয়াৰ পৰা ক'ত যাম চিধাই দৌলাখাল চৌধুৰীপাৰা গোপাল থান মন্দিৰ প্ৰাংগণত
নাযাওঁ নেকি ঘৰত থৈ যাম নেকি অঁ তাৰ পৰা আহিম পেলাই ঘৰত আহিম তাকে বোকা দেখাকে লৈছা মই ক'লা মানুহ মোক এনেই ক'লা কৰি দিছা অঁ এইটো এতিয়া কেমেৰাটো কেছ বেয়া বেমাৰটো বেয়া মানে ক'লা মানুহ ভালকৈ নাহে বুলি ক'ব অঁ লাজ নকৰোঁ আমি মানুহ ক'লা হ'ব বুলি কিন্তু ঠগা আছোঁ দেই ঠগা আছে চিংগলো আছে কাৰোবাক যদি ইচ্ছা কৰা কবি তন্ধে এ মাই আগলি তন্ধে কবি তন্ধে আমাৰ ফালে তন্ধে এন্ধে বুলি নকৰিচোন আমাৰ ফালে তুহুন আহোন ভাগনা নিটো ভাবছে কি কৰে আহি আছে বাৰু তই লোকে কিয় ৰাখাবে মাজত বহিব নোৱাৰা নেকি ৰাজাৰা নাই তোৰ যাইছো ভালকে এলা চাপৰি মানে কি কবি দলংখন এতিয়া মই চিধা চিধি দেখা পাইছিলোঁ নহয় কোনখন দলং চিধা চিধি দেখা পাইছিলি মানে টাৰ্ণিং দি আছে দেখাই নাছিলোঁ মাজে মাজে এনা নহয় আৰু উপায় নাই কি